পিছত কাটটো খোৱাই নাই আধাৰ কাৰ্ড বুলি কৈছি ইনকাম টেবলৰ পিছত কাটটো খোৱাই নাই সেইকাৰণে মই পেন লৈছো হেৰি কি নহয় বলক মোৰ মস্ত টান টান হাগা লাগছি তেৰিগা মই তোমাক সেইকাৰণে বিয়া কৰিছো আজি মই লোন লৈহে এৰিম হেৰি এটা হাগা হাগি নকৰব খোৱা মানুহ নাই আৰু আপুনি এই পেন দুটা ঘৰত আলত থৈ দিব লৈ যাওক বাপ্পা ঐ কি মানুহ এই কি জাম্বা মানুহে তিৰিৰ পেন মোৰ পেন প্ৰভু এনেহেন মানুহে মাথা এটা খাই পেলবয়ে হে প্ৰভু তিৰিক দেখা লোন লৈছিলো লোনৰ পইচা গোটেইকেইটা লৈ কিনে তিৰি পলাল কি যে হ'ব মোৰ জীৱনটোত হাও এখন আৰু কি হাও তিৰি চিঠি দিওঁ নে মোৰ মৰমৰ স্বামী আপুনি মোক যেনেকে ব্যৱহাৰ কৰি লোন লৈছিল সেনেকে মই আপোনাক ব্যৱহাৰ কৰি লোনৰ টকাকেইটা লৈ কিনে বয়ফ্ৰেণ্ডৰ লগত পলাই আহিলো আৰু আপুনি মোক বিশ্বাস চেষ্টা নকৰিব মই বয়ফ্ৰেণ্ডৰ লগত সুখৰ সংসাৰ পাতিম আৰু আপুনি লোনৰ কিস্তি মাৰিব হাই ৰে হাই মোৰ এতিয়া কি হ'ব ভাবছিলো লোন লৈ কিনে বিজনেছ কৰি কিনে তিৰিৰ লগত সুখৰ সংসাৰ পাতিম চালা তিৰিয়ে পলাই গেল ৰন্ধন মেকৰ চাৰো কথা শুনি কিনে মই বিয়াও পাতলো এতিয়া মোৰ কি হ'ব কি যি হ'ব মোৰ কপালে বেয়া হেত চালা দাদা আজি বন্ধনৰ কিস্তিৰ তাৰিখ কিস্তি মই নেদাও যাৰ পাই কিস্তি দিবে নৰে কে আহে নৰো মানে নৰো নেদাও মই যাৰ পাই এনেই মোৰ মেনচন বেয়া হৈ আছে হয় মন বয়া লাগি আছে কিস্তি নেদে ৰ'ব মেনেজাৰ ছাৰক ফোন মাৰো হেল্ল' ছাৰ আপুনি যি পেন জেৰক্স কৰি না পাগলা মানুহটোক লোন কৰি দিছিল সি বোলে কিস্তি নেদে সি সঁচাই পাগলা ছাৰ তাৰ সেইগিলা বাহানা নহব বুলি কওঁগে আৰু আপোনাক আমি কিয় ৰাখছিলো দৰমহা দি তাৰ পৰাই যেনকে কি নহওক আপুনি পইচা আনক নহ'লে আপুনি ভৰবা লাগব আৰু যদি আনবা নৰে আপোনাৰ কিন্তু চাকৰি যাব মনত ৰাখব মোৰ কথাটো দাদা আপুনি কিস্তিটো দিয়ক নহ'লে মোৰ চাকৰি যাব ঐ ইগলা ফালতু কথা কৈ কিনে মোৰ একো লাভ নাই তোৰ তো জীৱন বাঁচাব ইচ্ছা আছে ইয়াৰ পৰা চিধা ৰাস্তা লো আৰু ইয়াৰ পৰা যা তিৰিৰ সংগত তোমাৰ পৰা কিবা কৰি খেলাম দাদা কিস্তিটো দিয়ক নহ'লে মোৰ চাকৰি যাব তই তাৰপৰা ইমান কৈ আছো যা যা বুলি তই শুনা নাই হা ই দেখোন ঘৰত সোমাব লাগে পিঠা চুঠা ৰান্ধলি আৰু কাটব মোক জয়ে ভাল ই এনাই পাগলা ই খামাত দিলি মোৰ জীৱন যাব জীৱনটো থাকলি এনাও পইচা পাম মই ইদু গেলে ভালে হৈছে দে তিৰিকেইটা ক'ত মিস্ত্ৰী যাওঁ কি যি হ'ব ক'ত নোৱে মানুহটো লোন লাগাত টাইমত হাতে ভৰি ধৰে আৰু কিস্তিটো দিয়াৰ টাইমত বস্তি বস্তি বিস্তিব লগা হৈছে দাদা আপুনি কি মানুহে কিস্তিটো কিয় দিয়া নাই লোনটো লোৱাৰ টাইমত হাতে ভৰি ধৰিব যায় আৰু এতিয়া কিস্তিটো দিয়া নাই লগালগ 50,000 টকা লোন কৰি দিছিলো হে আপোনাৰ কাৰণে কি মই চাকৰিটো খেদাম নেকি একো কথা নুশুনো কিস্তি দিয়ক চুপ থাক বুলি কৈছো মই চুপ থাক তই মোৰ বুক চালোন নিছিলি না তই তিনি বুক চালোন নিছিলি হা চাতিৰি মুৱা হে আপোনাৰ আগত যাওঁতে আপুনি কি কৈছিল চাতিৰি নহলি লোন নেদাও আপোনাৰ কথা শুনি মই বিয়া কৰিলো এতিয়া যাম নেকি কাষত কিস্তি খুজবা ডন ডিস্টার্ব মই আপোনাক কিস্তি নেদাও আপোনাৰ তিৰি ক'ত গেছি মই কি জানো হা মই কি জানো তোৰ পইচা কেইটা লৈ কিনে কাল লগত বলে গেছি তই জানে না মিস্ত্ৰী আরে মই কি জানো হে আপনার তিরি ক'ত আছে আপনি কবাত লুকোত হব পারে আপনি চালাকি করছি আপনার পাগলা বুলি ভাবছিলো হে আপনি মস্ত চালু মাল ঐ তুই কাক পাগলা বুলি কৈছা হা কিবা খবর কও আকাশকে মাৰিম জেলত মইহে যাম
হে ৰ'ব কেনে কৰে মই বিয়া বাৰুও কৰা নাই হয় তোমাৰ তিৰি বেছি আনি দি তোৰ পইচা মই উঠাই দিম যা আপোনাৰ ঘৰৰ কথা আপুনি জানিব মই আপোনাক লোন দিছো আপুনি কিস্তি মাৰবাই লাগব আপোনাৰ তিৰি কাবাৰ লগত পলাই গেছি কিবা কৰছি মই কিয় বিচাৰি যাম মোৰ কিন্তু মাথা এটা গৰম উঠি আছে দেই তোমাৰ তিৰি মুখখন চাগলে যেনকে লোন দিছিলি সেনকে মই তিৰি তোক বিচাৰি যা কিবা উঠব মই কিন্তু থাকাচকে বহি দিয়াতে বেছি সময় নালাগে আপুনি কি ফালতু মানুহে আপুনি প্ৰথমতে যেতিয়া আণ্ডাৰবেনৰ জেৰক্স কপি নিছিল তেতিয়াই আপোনাৰ লোন কেনচেল কৰিব লাগিছিল আপোনাৰ কাৰণে এতিয়া মই নিজে ভৰি মৰিব লাগিব অ প্ৰভু জীৱনত আৰু আপোনাৰ দৰে পাগলা মানুহ লোন নেদাও চাও দিয়ক মই বেটা তিৰি মুখা লোন দিছিলি যদি মোৰ মুখা লোন দিলি হয় আজি আৰামত কিস্তি মাজাকলি হয় এতিয়া তিৰিও না